মোৰ দুখীয়া হোৱাটোৱেই ভুল আছিল নেকি? নে ধনী ঘৰত জন্ম নোলোৱাটোৱেই পাপ আছিল? সম্পৰ্ক ধনী দুখীয়া ইয়ে নিদিয়ে, সম্পৰ্ক সদায় ব্যৱহাৰে দিয়ে। সেয়ে দুখীয়া হ'লো আৰু দেখিব বেয়া হ'লো বুলি ইমানো ঠাট্টা নকৰিবা। ধুনীয়া নহ'ব পাৰোঁ, কিন্তু আনৰ কথা বুজিব পৰা মোৰ এখন শুদ্ধ অন্তৰ আছে। বহুতো মানুহৰে ৰাতি বিচনাত পৰি নিজৰ নানাবিধ সমস্যাৰ বিষয়ে দুশ্চিন্তা কৰাৰ বেয়া অভ্যাস আছে। এনে অভ্যাস টোপনিৰ পক্ষে অতিশয় ক্ষতিকাৰক। সমস্যাবোৰ কেতিয়াও বিচনালৈ লৈ যাব নালাগে, কাৰণ ৰাতি মগজুৰ চিন্তাশক্তি কমি আহে আৰু বিশ্ৰামৰ প্ৰয়োজন হয়। মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতাৰ মহৌষধেই হৈছে টোপনি। যিমানেই ডাঙৰ হ'বা লাহে লাহে বুজিবা, সকলো ফ্ৰেণ্ডেই ফ্ৰেণ্ড নহয়। ওপৰে পৰা ভাল দেখাব আৰু ভিতৰি ভিতৰি তেওঁলোকেই তোমাক বেয়া পাব। তোমাৰ অলপ ভাল দেখিলেই জেলাছ হ'ব আৰু হেপী দেখিবই নোৱাৰিব। এনে মানুহ জীৱনত থকাতকৈ নথকাই বহুগুণে ভাল। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।